হেল্ল' ফ্ৰেণ্ডছ চ' আমি লাষ্ট ভিডিঅ'ত ডিছকাছ কৰিছিলোঁ মাৰ্কেটৰ ওপৰত যে কেনেকৈ মাৰ্কেটখন ওপৰত যাব বা তলত যাব বা টাৰ্গেট কি হ'ব এই সকলোখিনি ভিডিঅ' আমি লাষ্ট ভিডিঅ'ত চাইছিলোঁ চ' আপোনালোকে যদি ফ'ল' কৰিছিলে তেতিয়াহ'লে দেখিব মাৰ্কেটখনে একজেক্ট তেনেকৈ আপোনাৰ ৰেচপেক্ট কৰিছে আমাৰ যিবোৰ ইম্পৰ্টেণ্ট লেভেলছ আছিলে চ' আমি আজি মাৰ্কেটখন চাওক কেনেকৈ মানে কি হ'ল চ' প্ৰথমতে মাৰ্কেটখন এইখিনিতে আপোনাৰ অপেনিং হৈছে তাৰপিছত তলত আহি আমাৰ যিটো ব্লেক বক্স আছিলে এই ব্লেক বক্সটো আমাৰ ন' ট্ৰেড জ'ন আছিলে চ' ইয়াত আহি আপোনাৰ মাৰ্কেটখনে একজেক্ট এইখিনিতে ছাপোৰ্ট লৈছে যিটো আমাৰ ব্লেক বক্সৰ তলৰ লাইন আপোনালোকে চাব পাৰে ইয়াত যে 44,407 এইখিনিতে মাৰ্কেটখন ছাপোৰ্ট লৈ আৰু ওপৰলৈ গ'ল চ' মই কৈছিলোঁ যে মাৰ্কেটখন আপোনাৰ এই জেগাটোত আমি ট্ৰেড কৰিব নালাগে কাৰণ এই জেগাখিনিত আপোনালোকে যদি চাই আগৰ পৰা এইখিনিত আপোনাৰ ছাইডৱেজ হৈ আছিলে মানে এইখিনিত আপোনাৰ ডিচাইড কৰিব পৰা নাছিল মাৰ্কেটখন কোনফালে যাব ওপৰৰ ফালে যাব নে তলফালে যাব চ' যেতিয়া আপুনি দেখিছে এই ব্লেক বক্সটো আমাৰ ব্ৰেক হ'ল ব্ৰেক হোৱাৰ লগে লগে এই বস্তুখিনি আপোনাৰ মাৰ্কেটখনে এটা ভাল মুভ দিলে আৰু এটা মন কৰিব লাগে যে ইয়াত কথাটো আমাৰ মই যিডাল লাষ্ট ট্ৰেণ্ড লাইন বনাইছিলোঁ এই ট্ৰেণ্ড লাইনতে গৈ পেলাই মাৰ্কেটখনে দেখিছেনে ৰেজিষ্ট কৰিছে আৰু বন্ধ হৈছে তাৰ উপৰিও আৰু এডাল ট্ৰেণ্ড লাইন আছিল চাওক ইয়াত এই ট্ৰেণ্ড লাইনডাল এই যিডাল বহুত দিনৰ পৰা আমি ফ'ল' কৰি আছোঁ 15 মিনিট চাৰ্টত এইডাল যদি মই আৰু অলপমান এক্সটেণ্ড কৰি দিওঁ আপোনালোকে চাওক এইডালো অলপ এক্সটেণ্ড কৰিছোঁ আৰু এইডালো অলপ এক্সটেণ্ড কৰি দিম চ' এই দুডাল ট্ৰেণ্ড লাইন মই আগতেই আঁকি থৈছিলোঁ চ' আপোনালোকে চাব পাৰে মাৰ্কেটে সেই ট্ৰেণ্ড লাইন দুডাল কি ধুনীয়াকৈ ছাপোৰ্ট কৰিছে চ' এতিয়া আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট লেভেল হ'ল আহিবলগীয়া মানে অহাকালিতো ফ্ৰাইডে আপুনি কেনেকৈ ট্ৰেড কৰিব চ' মই কৈছিলোঁ যে এই ব্লেক জোনটো যদি আমাৰ ব্ৰেক হয় তেতিয়াহ'লে আমাৰ প্ৰথম টাৰ্গেট ৰেড লাইন দেখিছেনে মাৰ্কেট গৈ একদম আমাৰ টাৰ্গেটতে গৈ বন্ধ হৈছে যিটো আমাৰ প্ৰথম টাৰ্গেট আছিল হিট হৈ গ'ল আৰু ছেকেণ্ড টাৰ্গেট আছিল এইটো এতিয়া মাৰ্কেটে কি কৰিব পাৰে চাওক চ' আপোনালোকে যদি এই চাৰ্টখন 1 ঘণ্টাত চাই এটা ধুনীয়া পেটাৰ্ণ দেখা পাব চাওক এইটো মাৰ্কেটে কি কৰিছে এটা ৰিভাৰ্ছ হেড এণ্ড শ্ব'ল্ডাৰ টাইপ পেটাৰ্ণ বনাই আছে আৰু এইখিনিতে গৈ আপোনাৰ মাৰ্কেটে বন্ধ হৈছে যেতিয়া এই নেকলাইনডাল ব্ৰেক হ'ব এই নেকলাইনডাল যেতিয়া ব্ৰেক হ'ব মাৰ্কেটখনৰ কিমান টাৰ্গেট হ'ব আপোনালোকে যদি উলিয়াব বিচাৰে ইয়াৰ পৰা কেনেকৈ উলিয়াব চাওক টাৰ্গেটটো মই দেখাই দি আছোঁ এইখিনিৰ পৰা মানে য'ৰ পৰা এই পেটাৰ্ণটো বনিছে ঠিক আছে এই পেটাৰ্ণটো বনিছে এইখিনিত গৈ পেলাই বনিছে সেম আপোনাক সেই ডিষ্টেঞ্চটো গৈ পেলাই ইয়াৰ পৰা ইয়ালৈ দি দিয়ক সেইটো আমাৰ টাৰ্গেট হ'ব চ' আমি টাৰ্গেটটো কি ধৰিছোঁ ইমানখিনিলৈকে যাব পাৰে কিন্তু মই অলৰেডি আপোনালোকক এটা টাৰ্গেট দেখাই থৈছোঁ যে মাৰ্কেটখনে এইখিনিলৈকে এবাৰ যাব পাৰে 45,771 চ' এইটো আহিবলগীয়া টাইমত এটা টাৰ্গেট হ'ব পাৰে চ' এইটো মই ডিলিট কৰি দিছোঁ আপোনালোকক দেখালোঁ কেনেকৈ টাৰ্গেট ল'ব চ' টাৰ্গেটটো কেনেকৈ উলিয়াব ইয়াৰ যিটো ডিষ্টেঞ্চ এই ছেম ডিষ্টেঞ্চটো ইফালে এনেকৈ এইখিনিৰ পৰা দি দিব তেতিয়া আপোনালোকৰ টাৰ্গেটটো ওলাই যাব আৰু এটা কথা মন কৰিবলগীয়া যে এইখিনিতে আপোনাৰ চেলাৰ্ছ আছে আৰু ওপৰত এফালে ৰেজিষ্টেঞ্চ ওপৰত যিটো আমাৰ টপ বনাইছিল চ' এই এবাৰ মাৰ্কেটখনে এই যিটো গেপ এই গেপটো এইখিনিতে এটা গেপ আছে আপোনালোকে চাওক এই গেপটো এই কোণত এই গেপটো ফিল আপ কৰিবৰ কাৰণে এবাৰ মাৰ্কেটখন গৈ তাৰপাছত হয়তো তলফালে আহিব পাৰে কিন্তু এতিয়াও আপোনালোকে যদি চায় আৰু দুটামান ইম্পৰ্টেণ্ট পইণ্ট যদি চায় মাৰ্কেটখনে এই যিডাল ট্ৰেণ্ড লাইন ফ'ল' কৰি গৈ আছিল ছাপোৰ্ট লৈ এনেকৈ ছাপোৰ্ট ইয়াৰ পৰা লৈ গৈ আছিলে যেতিয়া ব্ৰেক হ'ল এই মাৰ্কেটখনে এতিয়া এইডাল ৰেজিষ্টেঞ্চ হিচাপে ফেচ কৰি আছে এইডাল ট্ৰেণ্ড লাইন লগতে আমি যিডাল লাষ্ট বনাইছিলোঁ এই ট্ৰেণ্ড লাইনডাল ৰেজিষ্ট কৰি আছে মানে ৰেজিষ্টেঞ্চ হিচাপে ফেচ কৰি আছে এতিয়া আহিবলগীয়া ইম্পৰ্টেণ্ট আমাৰ লেভেলটো হ'ল যে এই মাৰ্কেটখনে এইখিনিৰ পৰা কি কৰিছে যদি আপোনালোকে দেখিছে যে মাৰ্কেটখনে ইয়াৰ পৰা এটা ৰিভাৰ্চ ল'ব বিচাৰি আছে ঠিক আছে এইখিনিত যদি এটা কেণ্ডেল ৰিভাৰ্চ কৰে তেতিয়া আপোনালোকে কি কৰিব মই এই জোনটো ডিলিট কৰি দিছোঁ এতিয়া এইটো লাষ্ট জোন আমি ৰেজিষ্টেঞ্চ জোন বনাইছিলোঁ এটা চ' এই জোনটোত যদি আপোনালোকে গৈ পেলাই দেখিছে এটা নিগেটিভ কেণ্ডেল বনাই বা এইখিনিত গৈ নিগেটিভ কেণ্ডেল বনাই এইখিনিত বনালে আপোনালোকৰ প্ৰথম টাৰ্গেট এইটো হ'ব আৰু ছেকেণ্ড টাৰ্গেট এইটো হ'ব যদি এইখিনিতে গৈ এটা নিগেটিভ কেণ্ডেল বনায় তেতিয়া আপোনালোকে কি কৰিব ইয়াত এটা চাব নিগেটিভ কেণ্ডেলটো কিমান আপোনাৰ টাইমলৈকে আছে মানে 15 মিনিট হ'ব পাৰে আধা ঘণ্টা হ'ব পাৰে এইটো মই এই জোনটো ডিলিট কৰি দিছোঁ চ' এই ব্লেক জোনটো এতিয়া মই অলপমান টানি দিম ঠিক আছে চ' এই জোনটো আপোনালোকে এতিয়া কিমান ইম্পৰ্টেণ্ট জোন চাই লওক জোনটো অলপ বেছি ডাঙৰ হৈ গৈছে ইমান ডাঙৰ নালাগে এইখিনিত দি দিছোঁ
চ' আমাৰ কাৰণে এতিয়া ওপৰৰ ফালে টাৰ্গেট এই দুটা ৰঙা দুটা এডাল লাইন দেখিছে আৰু এটা মই ওপৰত টাৰ্গেট উলিয়াই দিছোঁ এইডাল এই টাৰ্গেটটো 45,771 এইটো একদম ডাঙৰ টাৰ্গেট আৰু প্ৰথম টাৰ্গেট এইটো 45,124 আৰু তলফালে যদি কেনেবাকৈ ট্ৰেড ল'ম বুলি ভাবে বা নিগেটিভ দেখে তেতিয়াহ'লে কোনখিনিত কেনেকৈ ল'ব চাই লওক চ' তলফালে যদি ট্ৰেড ল'বলগীয়া হয় আপোনালোকে এইখিনিত আপোনালোকে বনাব লাগিব নিগেটিভ কেণ্ডেল এইখিনিত আৰু বেছি ডাঙৰ টাৰ্গেট ল'ব নালাগে তলফালে এইখিনিলৈকে এইটো এটা প্ৰথম টাৰ্গেট আৰু ছেকেণ্ড টাৰ্গেট এইটো থাৰ্ড টাৰ্গেট এইটো ঠিক আছে এইটো এটা জোন আছিলে মই ডিলিট কৰি দিছোঁ এইবোৰ চ' এইখিনি আছিলে আমাৰ বেংক নিফটিৰ কাৰণে কাইলৈ ফ্ৰাইডে হয় আপোনাৰ প্ৰিমিয়াম কিমান বেছি দিকে হয় আপোনালোকে জানে আৰু এইবোৰ মই ডিলিট কৰি দিছোঁ এইবোৰ জাষ্ট চৰি এইটোহে ডিলিট হৈ গ'ল এইবিলাক গোটেই ডিলিট কৰি দিছোঁ কোনখিনিত দিছিলোঁ লাইনডাল এইখিনিত চাওক এইখিনিতে আছিলে আমাৰ লাইনটো চ' এইটো ব্লেক কালাৰ নহয় ৰেড কালাৰ এইটো লক কৰি দিলোঁ ঠিক আছে এইটো আমাৰ লাইন আছিলে চ' এইকেইটা আমাৰ অহাকালিৰ কাৰণে টাৰ্গেট আৰু নিফটিটো এবাৰ চাই লওক নিফটি আজি এক্সপাইৰী আছিলে চ' নিফটি যদি আমি চাবলৈ যাওঁ আমাৰ লেভেলসমূহ চ' আমাৰ নিফটিৰ কাৰণে এইখিনি ন' ট্ৰেড জ'ন আছিল আপোনালোকে চাওক এই জেগাখিনি যেতিয়া ব্ৰেক দিছে কি ধুনীয়াকৈ আপোনাৰ ডাঙৰ কেণ্ডেল এটা দি পেলাই ব্ৰেক কৰিছে এই লেভেলটো এইখিনিত আমাৰ এটা লেভেল আছিল এইখিনিৰ পৰা ব্ৰেক কৰিছে ছাপৰ্ট লৈ পেলাই আকৌ এইখিনিতে আপোনাৰ হোল্ড কৰি পেলাই আকৌ ব্ৰেক দিছে ওপৰত আজি দেখিছে চ' নিফটিও আমাৰ গোটেই যিকেইটা লেভেল আছে ৰেছপেক্ট কৰিছে আৰু এইখিনি আমাৰ ন' ট্ৰেড জ'ন আছিল এইখিনিতেই মাৰ্কেটে বহুত টাইম স্পেণ্ড কৰিছে এতিয়া ওপৰৰ ফালে কিমান টাৰ্গেট হ'ব পাৰে আমাৰ ফালে ওপৰত এতিয়াও টাৰ্গেট আছে এইটো আমাৰ প্ৰথম টাৰ্গেট এইটো ছেকেণ্ড টাৰ্গেট মনত ৰাখিব এইখিনি এতিয়া মই কি কৰি দিব লাগিব এইটো যেতিয়া আমাৰ আগতে ৰেজিষ্টেঞ্চ আছিল এতিয়া আপোনাৰ ছাপৰ্ট হৈ যাব এইডালো আমাৰ এতিয়া ছাপৰ্ট হৈ গ'ল ঠিক আছে আৰু এতিয়া মাৰ্কেটৰ কাৰণে ছাপৰ্ট ক'ত আছে এই জেগাখিনি এইখিনি এতিয়া মই গ্ৰীণ জ'ন কৰি দিম কাৰণ এইখিনি এতিয়া মাৰ্কেটৰ কাৰণে ছাপৰ্ট হৈ গ'ল ঠিক আছে চ' চাওক একদম ইজি হৈ গ'ল মাৰ্কেটৰ কাৰণে অহাকালি এতিয়া কি কৰিব পাৰে এইখিনিত মাৰ্কেটখন লাষ্ট যাবগৈ পাৰে ঠিক আছে হয়তো এইটো ব্ৰেক কৰিলে আৰু ওপৰত যোৱা চান্স আছে আৰু এটা এইখিনিতে আপোনালোকে চাওক এটা পেটাৰ্ণ বনিছিলে এইটো এটা পেটাৰ্ণ বনি আছিলে এইখিনিত ব্ৰেক দিছে আৰু আজি ব্ৰেক দিছে এটা ডাঙৰ কেণ্ডেল দি চ' হয়তো অলপ আপৱাৰ্ড মুভ এটা ওপৰৰ ফালে দেখিব পাৰে নিফটিৰ আৰু টাৰ্গেট যিকেইটা ৰেড লাইন দেখিছে ওপৰৰ ফালে টাৰ্গেট এইকেইটা আমাৰ মাৰ্কেটৰ ওপৰৰ ফালে টাৰ্গেট আৰু তলফালে টাৰ্গেট এইখিনিয়ে মাৰ্কেট আহি এইখিনিত ছাপৰ্ট ল'ব যদি এইখিনিৰ পৰা ৰিভাৰ্চ হোৱা দেখে এই ছাপৰ্ট জোনটোলৈকে মাৰ্কেট ওপৰৰ পৰা এনেকৈ আহিবলগীয়া সময়ত আৰু এটা আপোনালোকে এইখিনিতে মন কৰক এডাল ট্ৰেণ্ড লাইন যদি আমি চাওঁ হ'ব ইয়াত মাৰ্কেটখনে কি কৰিব পাৰে চাওক এই ট্ৰেণ্ড লাইনডালৰ ছাপৰ্ট লৈ এনেকৈ এইখিনিলৈকে আহিব আকৌ গ'ল আকৌ এইখিনিলৈকে আহিব এনেকৈ ওপৰত যোৱা চান্স আছে যদি ট্ৰেণ্ড লাইনডাল ব্ৰেক কৰে ক'ত ব্ৰেক কৰে এইখিনিত ব্ৰেক কৰিব পাৰে ওপৰত এইখিনিতো ব্ৰেক কৰিব পাৰে চ' তেতিয়া আমাৰ লাষ্ট টাৰ্গেট এইটো হ'ব ওপৰৰ ফালৰ পৰা আৰু এই যিখিনি আছে এইখিনি মই ডিলিট কৰি দিছোঁ আপোনালোকে যদি ডেইলি ফ'ল' কৰি আছে যিবোৰ মোৰ লেভেল আপোনালোকে দেখিছে মাৰ্কেটে কি ধুনীয়াকৈ ৰেছপেক্ট কৰি আছে ন' ট্ৰেড জ'ন য'ত দিওঁ সেই জ'নটোত সঁচাকৈ মাৰ্কেটে টাইম পাছ কৰে গৈ পেলাই তাৰপিছত সেইটো জোন যেতিয়া ব্ৰেক কৰে এটা হেভি মুভ হয় যেনেকৈ মই এই জ'নটোত দেখালোঁ এই জ'নটো কেনেকৈ এইখিনি টাইম পাছ কৰি পেলাই হেভিকৈ আপোনাৰ ব্ৰেক কৰিলে তাৰপাছত আপোনালোকে চাওক এইখিনিত যদি আপোনালোকে ব্ৰেক কৰিছিলে এইখিনিত এডাল যেতিয়া ব্ৰেক কৰিলে আপোনালোকে এই জ'নটোত মই ষ্টপ লছ ল'ব দিছিলোঁ এই তলৰ ব্লেক লাইনডাল এইডাল ষ্টপ লছ লৈ পেলাই আপোনালোকে এইখিনিতো যদি এণ্ট্ৰি কৰিলে হয় ব্ৰেক কৰা হয় আমাৰ টাৰ্গেট 1 2 দুটা টাৰ্গেট আমাৰ এচিভ হৈ গ'ল এতিয়া আমাৰ টাৰ্গেট দুটা বাকী আছে এই দুটা চ' লেটছ চি কি হয় চ' ইমানেই আছিলে আজি ভিডিঅ'টো থেংক ইউ